Hello everyone, welcome to my channel Learn More with GK. Next, question number 1. এষ্ট আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া গৰাকী কোনজন? চাৰিটা অপশ্যন দেওয়া আছে। অপশ্যন এ বেজবৰুৱা। নেক্সট, সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আনসাৰ ইয়াৰিংগম। নেক্সট, কিমান চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? অপশ্যন বি 1974 চনৰ পৰা। নেক্সট, কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন ডি গুণাভিৰাম বৰুৱা। নেক্সট, কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণস্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? চাৰিটা অপশ্যন দেওয়া আছে। অপশ্যন সি লাহোৰ অধিৱেশন। নেক্সট, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এইটো কাৰ উক্তি? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। নেক্সট, স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন বি সুচেতা কৃপালিনী। নেক্সট, ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন বি হুমায়ুন। নেক্সট, উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? চাৰিটা অপশ্যন দেওয়া। সঠিক অপশ্যন বি ওয়ান। নেক্সট, স্পেইনৰ মুদ্রার নাম কি? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন এ ইউরো। ইউরো স্পেইনৰ মুদ্রার নাম। নেক্সট, অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন সি মনিৰাম দেৱান। নেক্সট, দামোজাৰ কবি বুলি কাক কোৱা হয়? তলত চাৰিটা অপশ্যন দেওয়া। সঠিক অপশ্যন দামোদৰ কবি বুলি দেৱকান্ত বৰুৱাক কোৱা হয়। নেক্সট, অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল? তলত চাৰিটা অপশ্যন দেওয়া। অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট, প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল? চাৰিটা অপশ্যন দেওয়া। অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট, মানৰ দ্বাৰা আক্ৰমণ কোন চনত হৈছিল? চাৰিটা অপশ্যন দেওয়া। সঠিক অপশ্যন এ জেৰেঙ্গা পথাৰ। নেক্সট, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন সি ৰত্নধ্বজ সিংহ। নেক্সট, কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? চাৰিটা অপশ্যন দেওয়া। সঠিক অপশ্যন চুহুংমুং। নেক্সট, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? তলত চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন বি জয়ধ্বজ সিংহ। নেক্সট, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি? তলত চাৰিটা অপশ্যন দেওয়া। সঠিক অপশ্যন এ হিংকল। নেক্সট, অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? চাৰিটা অপশ্যন দেওয়া আছে তলত। সঠিক অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন। নেক্সট, অসমৰ পশ্চিম সীমাত অৱস্থিত ৰাজ্যখনৰ নাম কি? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন ডি বাংলাদেশ। নেক্সট, তুইচু পূজা কোনটো জনগোষ্ঠী পালন কৰে? চাৰিটা অপশ্যন দেওয়া আছে। সঠিক অপশ্যন ডি চাহ জনগোষ্ঠী। নেক্সট,
লাচিত দিৱস কেতিয়া পালন কৰা হয়? চাৰিটি অপশ্যন দেওয়া আছে। সঠিক অপশ্যন 24 নৱেম্বৰ। নেক্সট, মুছলমানে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল? তলত চাৰিটি অপশ্যন দেওয়া আছে। সঠিক অপশ্যন ডি 1226 চনত। Please subscribe to my channel. Thanks for watching.